এয়া চাওক 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কি সুন্দৰ দৃশ্য। বেলি ডুবাৰ সময়ত এয়া আকাশখন হেঙুলীয়া হৈ পৰিছে আৰু মানুহ চাইকেলেৰে গৈছে, গাড়ীৰে গৈছে, বিভিন্ন ধৰণৰ গাড়ী আহি আছে। এয়া ৰাজপথ 15 নম্বৰ ৰাজপথ, ৰাষ্ট্ৰীয় ঘাইপথ। কি সুন্দৰ দৃশ্য। মানুহ আহিছে, মানুহ গৈছে, ঘৰ মুৱা হৈছে, বিভিন্ন ব্যৱসায়ৰ পৰা, বিভিন্ন কামৰ পৰা আলহী খাই আহিছে, কোনোবাই কৰ্মস্থানৰ পৰা আহিছে, বিভিন্ন স্থানৰ পৰা এই মানুহবিলাক আহিছে। ইমান সুন্দৰ আকাশ, ইমান সুন্দৰ পথ। এয়া হৈছে আমাৰ অসমৰ কি সুন্দৰ দৃশ্য, এক প্ৰাকৃতিক দৃশ্য। এই সুন্দৰ দৃশ্যৰ মাজতে এই পথটিয়ে সোণত সুৱগা চৰাইছে। এইখন দিহাই পাৰ হৈ গৈছে আৰু এই ৰাস্তাত লাইট জ্বলাই গাড়ীবোৰ আহিছে, ইমান ধুনীয়া লাগিছে। এয়া চাইকেলেৰে মানুহ পাৰ হৈ গৈছে। সঁচাকৈয়ে অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। ভূপেন দাই গাই গৈছে, অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। অসমীয়াই ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, অসম দেশৰ দৰে নেপাল ইমান ৰসাল মাটি, অচিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, ঘৰত নিশাই তৰাৰে সজাই আইৰে কে, ঘৰত নিশাই তৰাৰে সজাই আইৰে কে, অ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰ দৰে, পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰ দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু গঢ়ে, লোহিতৰে বহল পাৰত প্ৰণিপাত কৰোঁ, লোহিতৰে বহল পাৰত প্ৰণিপাত কৰোঁ, অ জন্ম ললো ইয়াতে যেন মৰো, অ জন্ম ললো ইয়াতে যেন মৰো, অ পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, অ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। ধন্যবাদ। আটাইলৈ শুভৰাত্ৰি থাকিল। ভূপেন দাৰ এই সোণত সুৱগা এই গীতটিৰে, এই চিৰচেনেহী গীতটিৰে আজিৰ মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।